তোমালোকক চোৱা অনুশীলনী R2 কুৱেশ্যন নম্বৰ 5 টো কৰা ঠিক আছে কুৱেশ্যন নম্বৰ 5 টো চোৱা প্ৰশ্নটো দিছে তোমালোকক তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব ঠিক আছে কুৱেশ্যনটো ফাৰ্স্ট কুৱেশ্যনটো দিছে আমাক 1525 ইয়াত এইটো কৰি দেখুৱাইছো ফাৰ্স্টতে আমি ইয়াত কি কৰিব লাগিব উৎপাদক বিশ্লেষণ কৰিব লাগিব মই উৎপাদক বিশ্লেষণ কৰি দেখুৱাই দিছো 1525 ঠিক আছে লাষ্টত 5 আছে লাষ্টত যদি 5 আছে তেনেহলে আমি কিমানেৰে আৰম্ভ কৰিম কোৱা 5 এৰে ঠিক আছে 5 এৰে যাব নে এইটো যাব কেইবাৰ যাব 5 3 গুণ 15 হয়নে তেনেহলে 2 আছে শূন্য হল নাযাব 25 হলগে তেনেহলে 5 5 গুণ কিমান হ'ব 25 আকৌ এইটো 5 এৰে যাব নে যাব 5 6 গুণ 30 5 গুণ 5 তেনেহলে লাষ্টত কিমান আছে ওলালেগে 61 61 টো নিজে এটা মৌলিক সংখ্যা হয় এই কাৰণে এইটো আৰু নাযায় আৰু গতিকে এইটোৱে তোমালোকৰ এনসাৰটো হ'ব যোনটো আমি 1525 ৰ লগত পূৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা পাম ঠিক আছে তেনেহলে আমি এনসাৰ তেনেকৈ লিখিম এতেকে 1525 ক 61 এৰে পূৰণ কৰিলে পূৰ্ণবৰ্গ সংখ্যা পাম ইয়ালৈকে দেখিছা ঠিক আছে এনেকৈ আমি কুৱেশ্যন নম্বৰ 2 টো কৰি পেলাম কুৱেশ্যন নম্বৰ 2 টো চোৱা কুৱেশ্যন নম্বৰ 2 টো আমি ফাৰ্ষ্টতে এনেকৈ উৎপাদক বিশ্লেষণ কৰিম কৰি চোৱা 1008 ক লাষ্টত আহা আছে 2 ৰে যাবনে যাব তেনেহলে 2 5 গুণ 10 হল হয়নে তেনেহলে শূন্য নামি আহিলে তেনেহলে 2 4 গুণ 2 4 গুণ 8 হয়নে তেনেহলে আকৌ 4 হল 2 ৰে যাব 2 ৰে কিমান বাৰ যাব 2 2 গুণ 4 2 2 গুণ 4 হল এক ইফালে গল 10 হল গল 2 5 গুণ 10 হল ইফালে 4 আছে 2 2 গুণ 4 ঠিক আছে এতিয়া চোৱা আকৌ 2 ৰে যাবনে যাব 2 1 গুণ 2 ইফালে কিমান হল 2 2 গুণ 4 তেনেহলে ইয়ালৈ এক ধাৰ আহিলে তেনেহলে 12 হল 2 6 গুণ 12 ঠিক আছে এতিয়া চোৱা আকৌ 2 ৰে যাম 2 6 গুণ 12 তেনেহলে 2 3 গুণ 6 এতিয়া চোৱা এটো 2 ৰে নাযায় লাষ্টত কি আছে 3 ওলালে সেই কাৰণে এটো 3 ৰে যাব 3 ৰে যাবনে 3 2 গুণ 6 3 1 গুণ 3 হলে এতিয়া চোৱা 21 টো 3 2 গুণ 6 হল 3 1 গুণ 3 আকৌ 3 ৰে যাবনে যাব কিমান হ'ব 3 7 3 ৰে যাব 3 7 গুণ 21 হলে তেনেহলে চোৱা তোমালোকে হাতটো এটা নিজে মৌলিক সংখ্যা হয় হাতটো আৰু নাযায় গতিকে ইয়াৰ এনসাৰটো 7 হ'ব 7 গতিকে আমি এনেকৈ লিখিম 1 এনসাৰটো এনেকৈ লিখিম 1008 ক 21 নহয় 7 এৰে এই 7 টো পাইছো নহয় এই হাতেৰে পূৰণ কৰিলে পূৰ্ণবৰ্গ সংখ্যা পাম বুলি লিখি দিবা ঠিক আছে এতিয়া মই এইটো লিখি নাথাকো আৰু এতিয়া মই কুৱেশ্যন নম্বৰ 3 টো কৰাইছো চোৱা কুৱেশ্যন নম্বৰ 3 টো এনেকৈ ভাঙিব লাগিব কুৱেশ্যন নম্বৰ 3 টো চোৱা 2028 দিছে উৎপাদক বিশ্লেষণ কৰিলো 2028 ক আন আছে 2 ৰে যাবনে যাব 2 ৰে যাব 2 ৰে 2 গুণ 2 হল হয়নে তেনেহলে 2 হল 2 গুণ 20 হয় না তেনেহলে চোৱা 2 গুণ 2 হল 2 4 গুণ 8 আকৌ 2 ৰে যাব যাবনে যাব 2 5 গুণ 10 শূন্য 2 7 গুণ 14 হলে তেনেহলে আকৌ 2 ৰে যাবনে 2 ৰে নাযায় লাষ্টত 7 ওলালে যে এই কাৰণে এইটো 2 ৰে নাযায় 3 ৰে যাবনে চাও 3 গুণ 3 হল 4 5 2 গল ইফালে 2 গলে তেনেহলে কিমান হল 20 3 6 গুণ 18 19 20 ইফালে 2 গল 27 3 9 গুণ 27 হলে তেনেহলে আকৌ এইটো 3 ৰে যাবনে যাব 3 5 গুণ 15 3 5 গুণ 15 একে 16 এক ইফালে গল এইটো 3 ৰে নাযায় গতিকে ইয়াত আমি কি কৰিব লাগিব যদি 3 ৰে নাযায় তেনেহলে এইটো 11 ৰে যাব নেকি 11 ৰেও নাযায় সো 169 ওলাইছে গতিকে এইটো 13 ৰে যাব 13 গুণ 13 14 15 16 16 3 হল 39 হলে তেনেহলে 3 13 39 গতিকে 13 into 13 হল গতিকে ইয়াৰ এনসাৰটো কি হ'ব 13 হ'ব গতিকে ইয়াতে এনেকৈ লিখিম আমি 2028 ক 13 ৰে পূৰণ কৰিলে পূৰ্ণবৰ্গ
পূৰ্ণবৰ্গ সংখ্যা পাম ঠিক আছে এনেকৈ লাষ্টৰ 4 নম্বৰটো চাওঁ 4 নম্বৰটো কি হ'ব ইয়াকো ভাঙি দিয়া উৎপাদক বিশ্লেষণ কৰি দিয়া 7 6 8 2 ৰে যাবনে যাব 2 3 গুণ 6 হলে 2 3 গুণ 6 হ'ল ইফালে 7 আছে এইফালে হ'ল 16 হ'ল 2 8 গুণ 16 2 4 গুণ 8 নহলে 2 ৰে যাব 2 1 গুণ 2 3 হ'ল ইফালে 1 হ'ল 2 9 গুণ 18 2 2 গুণ 4 2 ৰে যাব 2 9 গুণ 18 2 9 গুণ 18 ইফালে 1 হ'ল 2 এতিয়া চোৱা এইটো আকৌ 2 ৰে যাবনে আকৌ 2 ৰে যাব কিমান হ'ব 2 4 গুণ 8 হ'ল ইফালে 9 আছিল এইফালে হ'ল 16 হ'ল 2 8 গুণ 16 তেনেহলে এইটো আকৌ কিমানে যাব 2 ৰে যাব 2 2 গুণ 4 2 4 গুণ 8 তেনেহলে 2 ৰে যাব 2 12 24 তেনেহলে 2 ৰে যাব 2 6 গুণ 12 তেনেহলে 2 ৰে যাব 2 3 গুণ 6 তেনেহলে লাষ্টত কিমান ওলালে এনসাৰটো 3 ওলালে তেনেহলে এইটো তোমালোকৰ এনসাৰটো হ'ব গতিকে ইয়াক লিখিব পাৰো এতেকে 7 6 8 ক আমি 3 ৰে পূৰণ কৰিলে পূৰ্ণবৰ্গ সংখ্যা পাম পূৰ্ণবৰ্গ সংখ্যা পাম ঠিক আছে এইখিনি আছিল তোমালোকৰ এনসাৰটো কোৱেশ্চন নম্বৰ 5 ৰ এনসাৰটো এইখিনি আছিল ঠিক আছে বুজি পালা তোমালোকে প্ৰশ্নটো কি দিছে চোৱা এবাৰ পঢ়ি চোৱা তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব ঠিক আছে এতিয়া আমাক কি কৰিবলৈ কৈছে হৰণ কৰিবলৈ কৈছে কি সংখ্যা হৰণ কৰিলে আমি পূৰ্ণবৰ্গ সংখ্যা পাম কোৱেশ্চন নম্বৰ 1 টো এবাৰ মই কৰি দেখুৱাইছো চোৱা ভালকে মন দি চাবা 4 6 8 ক উৎপাদক বিশ্লেষণ কৰো ঠিক আছে তেনেহলে এইটো 8 আছে 2 ৰে যাবনে 2 2 গুণ 4 হ'ল তেনেহলে 6 আছে 2 3 গুণ 6 হ'ল 2 4 গুণ 8 হ'ল তেনেহলে আকৌ 2 ৰে যাবনে যাব 2 1 গুণ 2 তেনেহলে 2 1 গুণ 2 হ'ল এক ফালে হ'ল 2 7 গুণ 14 এতিয়া লাষ্টত 7 ওলালে 2 ৰে না যায় 3 ৰে যাব হলে 3 3 গুণ 9 হ'ল 9 10 11 2 গ'ল 27 হ'ল 3 9 গুণ 27 তেনেহলে 39 ক 3 ৰে যাবনে যাব 3 গুণ 3 তেনেহলে 3 3 গুণ 9 13 টো নিজে এটা মৌলিক সংখ্যা আৰু না যায় আৰু সেইকাৰণে এতিয়া চোৱা 2 দুটা হ'ল 3 দুটা হ'ল 13 এটাহে হ'ল সেইকাৰণে এনসাৰটো কি হ'ব 4 6 8 ক 13 হ'বগে 13 ৰে হৰণ কৰিলে সংখ্যাটো কি হ'বগে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব ঠিক আছে কোৱেশ্চন নম্বৰ 2 টো চোৱা কোৱেশ্চন নম্বৰ 2 টো কি কৈছে 1584 ইয়াক উৎপাদক বিশ্লেষণ কৰি দিয়া 4 আছে হয়নে 2 ৰে যাব কিমান হ'ব 2 7 গুণ 14 হ'ল 14 একে 15 একফালে গলে 2 9 গুণ 18 হ'ল তেনেহলে ইফালে কিমান আছে 4 আছে 2 2 গুণ 4 হলে আকৌ 2 ৰে যাব 2 3 গুণ 6 6 একে 7 ইফালে 19 হ'ল 2 9 গুণ 18 হ'ল একে 19 ইফালে 2 6 গুণ 12 আকৌ 2 ৰে যাব 2 1 গুণ 2 3 হ'ল ইফালে 19 হ'ল 2 9 গুণ 18 একে 19 ইফালে 1 হ'ল 16 হ'ল 2 8 গুণ 16 তেনেহলে আকৌ 2 ৰে যাবনে যাব 2 9 গুণ 18 একে 19 ইফালে 18 হ'ল 2 9 গুণ 18 তেনেহলে 3 ৰে যাব 3 3 গুণ 9 3 3 গুণ 9 আকৌ 3 ৰে যাবনে 3 1 গুণ 3 3 1 গুণ 3 তেনেহলে এনসাৰটো লাষ্টত কিমান ওলালে 11 ওলালে তেনেহলে আমি ইয়াত এনেকৈ লিখিম 1584 ক 11 ৰে হৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব ঠিক আছে
এতিয়া কুৱেশ্যন নম্বৰ 3 টো চোৱা এইটো আছিল এনসাৰ কুৱেশ্যন নম্বৰ 3 টো চোৱা কুৱেশ্যন নম্বৰ 3 টো এনেকৈ ভাঙি চাম 2 6 4 5 ঠিক আছে ইয়াক আমি ভাঙি চাম কিমানে যাব লাষ্টত 5 আছে 5 আছে নে তেনেহলে কিমান যাব 5 এৰে যাব হয়নে 5 এৰে যাব তেনেহলে কিমান যাব 5 5 গুণ 25 হ'ল হয়নে 5 5 গুণ 25 ইফালে 26 হ'ল 1 ইয়ালে গুছি আহিলে 14 হ'ল 5 3 গুণ 15 5 2 গুণ 10 5 2 গুণ 10 হলে ইফালে 14 হ'ল 4 হ'ল 45 5 9 গুণ 45 5 9 গুণ 45 এতিয়া 5 2 3 9 3 2 ৰে যাব নেকি নাযায় 3 ৰে যাব নেকি নাযায় গতিকে এইটো আমি ডাইৰেক্ট 23 এৰে কৰি চাম হবনে 23 এৰে পূৰণ কৰিলে কিমান হ'ব চোৱাচোন 23 2 ৰে কৰিলে 2 3 গুণ 6 হ'ল 2 3 গুণ 6 তেনেহলে 2 2 গুণ 4 2 2 গুণ 4 হ'ল 46 হ'ল 46 হ'ল নহলে 23 হ'ব তেনেহলে ইয়াৰ এনসাৰটো কি হ'ব 2645 ক 23 এৰে হৰণ কৰিলে সংখ্যাটো কি হ'ব পূৰ্ণবৰ্গ হ'ব এইটো নিজে লিখি ল'বা পূৰ্ণবৰ্গ হ'ব হলনে এতিয়া কোৱেশ্চন নম্বৰ লাষ্টটো চোৱা কোৱেশ্চন নম্বৰ লাষ্টটো চোৱা লাষ্টটো কৰি চাও শূন্য আছে 1620 2 ৰে যাব নে চোৱাচোন 2 ৰে কৰিলে কিমান হ'ব 2 গুণ 16 হ'ল তেনেহলে শূন্য হ'ল 2 গুণ 2 গুণ 16 হ'ব মানে তেনেহলে 2 গুণ 2 হ'ল 0 হ'ল হলে তেনেহলে 2 ৰে আকৌ যাব 2 4 গুণ 8 হ'ল 2 4 গুণ 8 হলে তেনেহলে 2 5 গুণ 10 হ'ল 45 0 হ'ব 405 হ'ব তেতিয়াহলে 2 ৰে 2 5 গুণ 10 0 গুণিলে 1 2 গুণ 0 তেনেহলে 2 গুণ 1 হ'ল 2 4 গুণ 8 গতিকে 405 হ'ব তেনেহলে এইটো 5 এৰে যাবনে যাব কিমান হ'ব 5 7 গুণ 40 5 গুণ 5 হ'ব 81 ক আমি কিমানে যাব 2 ৰে নহয় 3 ৰে যাবনে যাব কিমান হ'ব 3 3 গুণ 9 হয় তেনেহলে 3 গুণ 6 হ'ব 7 8 2 ৰে 2 ফালে গলে 21 হ'বগে তেনেহলে 3 7 গুণ 21 তেনেহলে 21 ক আকৌ 3 ৰে যাবনে 3 9 গুণ ইফালে কিমান 28 3 9 গুণ 27 তেনেহলে কিমান হ'ব 3 3 গুণ 9 তেনেহলে এটো 3 দুটা হ'ব 3 এটো হ'ব মানে 2 দুটা হ'ব এটো হ'ব তেনেহলে থাকিলে কিমান 5 হ'ব গতিকে ইয়াৰ এনসাৰটো কি হ'ব 1620 আমি এনেকৈ লিখিব পাৰিম 5 এৰে কিমানেৰে 5 এৰে হৰণ কৰিলে সংখ্যাটো কি হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব গতিকে এইখিনি আছিল তোমালোকৰ কোৱেশ্চন নম্বৰ 6 ৰ এনসাৰখিনি ঠিক আছে এবাৰ ভালকে চাই লোৱা